আমাৰ 90% এই ক্ৰাইমসমূহ সদায় মিয়া মুছলমানে কৰি আছে। আজি অসমৰ জেলসমূহত থকা কয়দীসকলৰ যদি তালিকাসমূহ চাই 2015 চনৰ পৰা 2019 চনলৈকে মই এটা তথ্য দিব বিচাৰিছো যে 2015 চনত হিন্দু সমাজৰ আপোনাৰ কি কয় কয়দী আছিলে 1844 জন। একেটা সময়তে মুছলমান আছিলে 1092 জন। 2019 যদি আহে হিন্দু আছিলে 1729 জন আৰু মুছলমান আছিলে 1226 জন। এই যে কথাবিলাক ইয়াতো হিন্দু সমাজৰ ৰেচিও বেছি আছে সেইবুলিতো আমি হিন্দু সমাজকতো তেনেকৈ কোৱা নাই। কথাটো তেনেকুৱা ধৰণৰ নহয়। ইয়াত 1200 যে মুছলমান কয়দী আছে এই সকলো অভিযুক্ত ইয়াত থকা 1700 জন হিন্দু অভিযুক্ত। আমি যেতিয়ালৈকে এনেধৰণে কথাবিলাক লৈ নাযাম তেতিয়ালৈকে সমস্যা হৈ থাকিব। আপুনি দিয়ক, আপুনি কৈছে 90% আছে বুলি মিয়াই, আপুনি কৈছে মিয়াই 90% অভিযুক্ত আছে বুলি। আপুনি ডাটা দিয়ক, মই ডাটা দিছো আপোনাক। আপোনাৰ সেই প্ৰশ্নৰ উত্তৰটো মই দিছো, আপুনি দিয়ক দম আছে যদি। ভুৱা কথাটো আপুনি কিয় কয়? মই আপোনাক ৰেচিওটো দিছো নে নাই? মই আপোনাক সমৰ্থন জনাইছো। বাকি সমৰ্থন জনাইছে শুনক, এবাৰকে একচেপ্ট কৰক যে ইয়াত ক্ৰিমিনালত কেতিয়াও ধৰ্ম ভিত্তিত আপোনালোকে পাৰ্টি নকৰিব। মই আপোনাৰ ডেসক্ৰিপচনটো ভুল, আপোনাৰ ডাটাটো ভুল বুলি কোৱা নাই। মই কৈছো আপুনি যদি ডাটাটো অলপ আৰু ইলাবৰেট কৰি দিয়ে যে ক্ৰাইম কোনটো ক্ৰাইমৰ বাবে অভিযুক্ত কোনটো ধৰ্মৰ কিমান আছে সেইটো যদি আমাক ইলাবৰেট কৰি দিয়ে আমাৰ কাৰণে অকমান সুবিধা হ'ব। সেইটোহে মই আপোনাক মই কি কৈছো যে ইয়াত যি কেইজন ব্যক্তিয়ে আচলতে জেইলত আছে প্ৰত্যেকজন ব্যক্তিয়ে তেনেকুৱা ধৰণৰ গ্ৰিভিয়াছ হাৰ্টটো বা তেনেকুৱা ধৰণৰ ডাঙৰ ক্ৰাইম কৰিব লাগে যাৰ কাৰণে সেইসকল জেল হাজতত আছে। আপোনাৰ প্ৰশ্নটো আছিলে যে 90% মিয়াই আচলতে ক্ৰাইম কৰে, যাৰ উত্তৰটো মই দিছো যে আপুনি যে এই যে ভুৱা কথাটো যে কৈছে যে 90% মানুহ মিয়াসকলে যে ক্ৰাইম কৰে এই কথাটো যে ভুল তাৰ উত্তৰটো মই দিছো। আপোনাৰ তাত যদি তথ্য আছে 90% তাৰ মানে আপুনি জানে তাৰ মানে হিন্দু পপুলেশ্যন কিমান আছে আজিৰ দিনত চবতকে ডাঙৰ সমস্যাটো এইটোৱে। আজি এই যে আমি ক্ৰিমিনাল সমূহক যে ধৰ্মৰ ভিত্তিত যে বিবেচনা কৰো যাৰ পৰিপ্ৰেক্ষিতত আজি এই যে মানে বেলেগ ধৰ্মৰ যিসমূহ আচলতে ক্ৰিমিনাল থাকে এইসমূহে সুযোগ পাবলৈ সক্ষম হয়। আজি ৰজালিৰ যে ধুৰন্ধৰ সেই ধুৰন্ধৰটোক যে গুলীয়াই হত্যা কৰিলে বা এনকাউণ্টাৰ কৰিলে তাকতো সমৰ্থন আমি জনাইছিলো। কিন্তু একেটা ভুল আজি যে আকাশ প্ৰসাদ নামৰ এই মানে বিহাৰী এজনে যে আমাৰ অসমীয়া যুৱতী এজনক যে ডিঙি চিপি হোটেল এটাত যে হত্যা কৰিলে আজিৰ দিনত আপোনালোকে ক'ত গ'লে যে সেই আকাশ প্ৰসাদ নামৰ এই মানে ধুৰন্ধৰ হত্যাকাৰীটো এনকাউণ্টাৰ কৰিব লাগে। যাৰ প্ৰসাদ নামৰ হওক বা যাৰে নাম নহওক ক্ৰাইম কৰিলে পানিশমেন্ট পাবই। কিন্তু ক্ৰাইমৰ সংজ্ঞাটো কোনে বেছি কৰে? এই কথাটো একচেপ্ট কৰিছে নহয়, এই কথাটো একচেপ্ট কৰিছে অনাগত দিনত আপোনালোকে এনেকুৱা ধৰণৰ ভুৱা প্ৰচাৰ নকৰিব যে ক্ৰিমিনাল মানেই যে মিয়া এই কথাটো চিঞৰি ক'লে সত্যটো মিছা হৈ নাযায়। সত্য কথাই কৈছো, অসমীয়া ৰাইজে চাই আছে। ঠিক আছে হ'ব মই সত্যৰঞ্জন